লামডিঙৰ ২ নম্বৰ সমবায় সমিতিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। লামডিং বজাৰস্থিত এই সমবায় সমিতিখনে খাদ্য সামগ্ৰী সৰলুকি কৰা কাণ্ডই চকু কপালত তুলিছে অঞ্চলবাসী ৰাইজৰ। অভিযোগ অনুসৰি ভাৰতীয় খাদ্য নিগমৰ পৰা কুইণ্টলে অহা চাউল, দালি ইত্যাদিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ হিচাপ দিব নোৱাৰি শলঠেকত পৰিল সমবায় সমিতিৰ সম্পাদকগৰাকী। চাউল আৰু দালি এইটো মানে পিএমৰ পৰা আহিছিলে, 3 মাহ দিছিলে, এপ্ৰিল, মে আৰু জুন। ছাছপেণ্ড কৰা হৈছে, মোক চকজ কৰা হৈছিলে। তো চকজ কৰাৰ পিছত মই মেডিকেল কাৰণত ৰিপ্লাইটো দিব পৰা নাছিলোঁ। সেইটো কাৰণে আকৌ নেক্সট সপ্তাহ 10 দিনৰ ভিতৰত আকৌ কাগজ দিব। লক্ষণীয় যে সমবায় সমিতিখনৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই উঠি আহিছে দুৰ্নীতিৰ অভিযোগ। শেহতীয়াকৈ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ হৈছে। খাদ্য, অসামৰিক যোগান আৰু পৰিক্ৰমা বিভাগৰ সহপৰিচালক এ তালুকদাৰে হিচাপ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে সম্পাদকগৰাকীক। হিচাপ দাখিল কৰিব নোৱাৰি নিলম্বিত হ'ল সম্পাদকগৰাকী। লামডিং নাম্বাৰ 2 সমবায় সমিতিৰ এগেইনষ্টত এনেও আগৰ পৰা কিছুমান অভিযোগ পাই আছিল। অভিযোগ পোৱা বুলি কথা নহয়, এনেও গ'লোহেঁতেন। তথাপি লামডিং 2টো সোমালোঁ, লামডিং 1তো সোমাইছোঁ যেনিবা। তো 2ত আমি কিছুমান একদম প্ৰাথমিক যিখিনি বস্তু তেওঁলোকে মেইনটেইন কৰিব লাগে সেইখিনিকে মোক দেখুৱাব নোৱাৰিলে। তাৰমানে ধৰক এতিয়া সামগ্ৰী তেওঁলোকে FCIৰ পৰা উঠায়, তো গুদামত বস্তু নিয়ে, চাউলবিলাক থাকে। তো চাউলৰ প্ৰতিদিনৰ মজুত মানে ষ্টক পজিশ্যনটো তেওঁলোকে বৰ্ড এখনৰ জৰিয়তে ৰাইজক দেখুৱাব লাগে। তো সেই ষ্টক এণ্ড প্ৰাইচ বৰ্ডখন তেওঁলোকে মেইনটেইন কৰা নাই। তেওঁ খাতাপত্ৰ দেখুৱাব নোৱাৰিলে। তো খাতাপত্ৰৰ জৰিয়তে আমি কিছু তথ্য পালোঁহেঁতেন, কিন্তু সেইখিনিও যিহেতু আমি নাপালোঁ, তেওঁ দেখুৱাব নোৱাৰিলে। তেওঁক দুবাৰ কৰিলোঁ আমি চকজ, এবাৰ নহয় দুবাৰ কৰিছোঁ। দুবাৰ কৰাৰ পিছতো তেওঁ সেইটোৰ প্ৰতি কোনো কাণ সাৰ নিদিলে বা চকজৰ ৰিপ্লাই দিয়াৰ কথাটো তেওঁ নেভাবিলে। উপায়ুক্ত মহোদয়ক আমি সেইটো ৰিপৰ্ট কৰিলোঁ। ৰিপৰ্ট কৰাৰ পিছত তেওঁ ছাছপেনশ্যন কৰাৰ কাৰণে অৰ্ডাৰ হ'ল আৰু বৰ্তমান তেওঁক অনিৰ্দিষ্ট কাৰণৰ কাৰণে ছ'চাইটিৰ সমবায় সমিতিখনক ছাছপেণ্ড কৰি ৰখা হৈছে আৰু তেওঁলোকৰ সামগ্ৰীসমূহ 1 নম্বৰ সমবায় সমিতিৰ জৰিয়তে বিতৰণৰ ব্যৱস্থা কৰা। চৰকাৰী নিৰ্দেশনা অৱমাননা কৰি আইন উলংঘা কৰা কাণ্ডত হোজাই জিলা প্ৰশাসনে 2 নম্বৰ সমবায় সমিতিৰ অনুজ্ঞাপত্ৰ বাতিল কৰি কাৰ্যালয়টো বন্ধ কৰে অনিৰ্দিষ্ট কাললৈ। এতিয়া প্ৰশ্ন হয়, খাদ্য সামগ্ৰীৰ সৰলুকি কৰা দোষীয়ে পাবনে দৃষ্টান্তমূলক শাস্তি? দুখীয়া ৰাইজে পাবনে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ? হোজাইৰ পৰা ৰাজা বৰভূঞাৰ ৰিপৰ্ট, জনদৃষ্টি নিউজ।